নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় খটখটিৰ যিহেতু এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল, সেইবাবে মই আপোনালোকক এই ভিডিঅ'ৰ অনুযায়ীয়ে সেই প্ৰক্ৰিয়াৰ দ্বাৰা কিছুমান কথা জনাব বিচাৰিছোঁ। আমাৰ স্কুল এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ এডভাৰটাইজমেণ্ট কপিটো মই আপোনালোকক সেয়া স্ক্ৰীণত দি দিছোঁ। আপোনালোকে ইচ্ছুক ব্যক্তিসকলে আমাৰ স্কুলৰ এডমিশ্যনৰ বাবে এই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু এয়া চাওক, আমাৰ 8:20ত স্কুল ভেন, যিহেতু আমাৰ স্কুলত 3খন আছে, এয়া চাওক সকলোৱে নিজৰ লাইন অনুসৰি সকলোৱে স্কুললৈ এয়া যাবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকে ডিচিপ্লিন যিহেতু বহুত ধুনীয়াকৈ মেইনটেইন কৰে স্কুলত, আৰু ধুনীয়াকৈ আহিছে। এয়া স্কুলৰ আমাৰ প্ৰিন্সিপাল ছাৰ হয়। প্ৰিন্সিপাল ছাৰৰ এটা ভিডিঅ' ক্লিপ মই কৰি থৈছিলোঁ, যাতে আপোনালোকক মই ভিডিঅ'টো দেখুৱাব পাৰোঁ। আৰু এয়া আমাৰ স্কুলত ক্লাছ ষ্টাৰ্ট হৈছে, ক্লাছ 2ৰ এয়া ক্লাছ আৰম্ভ হৈ গ'ল। এইবিলাক যে আপোনালোকে কাৰ্ডবিলাক দেখিছে, এই কাৰ্ডবিলাক আমাৰ ABLৰ হয়। মই আপোনালোকক ABLৰ এটা এক্সট্ৰা ভিডিঅ' আপোনালোকক মই বনাই আপলোড কৰি দিম। এয়া আমাৰ ক্লাছ 2ত হিন্দীৰ এটা ক্লাছ চলি আছে ধুনীয়াকৈ। আৰু এয়া চাওক, ধুনীয়াকৈ এখন এখন টেবুলত 3টা বা 4টা কাৰ্ড দি দিয়া হৈছে, আৰু তেওঁলোকে নিজেই কোনটো কাৰ্ড কৰিব লাগে ধুনীয়াকৈ গম পায়, আৰু নিজৰ কপি উলিয়াই তেওঁলোকে কৰি আছে। এয়া চাওকচোন, সকলোৱে নিজে নিজে লৈছে, আৰু ছাৰেও তেওঁলোকক সহায় কৰিছে। আৰু এয়া চাওক, আমাৰ স্কুলখন যে দেখিলে আপোনালোকে এয়া বালবাটিকা 1, 2, 3 ৰাইমছৰ ক্লাছ চলি আছে। দিদিয়ে হাতত লৈ ৰাইমছ কৰি আছে। চাওকচোন আমাৰ ক্লাছ 6ৰ ক্লাছ চলি আছে, আছামিজৰ ক্লাছ এটা চলি আছে, আৰু তেওঁলোকে এনেদৰে ক্লাছ কৰিছে। আচলতে সকলোবিলাক ক্লাছ আপোনালোকক দেখুওৱাটো সম্ভৱ নহয়, সৰু সৰুকৈ ক্লিপবিলাক দেখুৱালোঁ। এয়া আমাৰ টিফিন টাইম আৰম্ভ হৈ গ'ল। 12:30ত টিফিন টাইম তেওঁলোকৰ আৰম্ভ হয়। যিহেতু আমাৰ ওপৰতো ক্লাছ আছে আৰু তলতো আছে, আৰু ওপৰৰ ক্লাছৰ বাবে আমাৰ ধুনীয়াকৈ ইয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে। তেওঁলোকৰ হাত ধুবৰ বাবে চব পানীতে বহুতখিনিয়ে ব্যৱহাৰ তেওঁলোকক কৰিবলৈ দিয়া হৈছে। এইফালে আপোনালোকৰ টয়লেট, এয়া চব এইখিনি গাৰ্লছৰ হয়, আৰু ইয়াতে বয়জৰো টয়লেট এনেদৰে দিয়া হৈছে, তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, কাৰণ ষ্টুডেণ্ট আমাৰ সৰহকৈ আছে। আৰু এয়া ভোজন মন্ত্ৰ গাইছে এনেদৰে। এয়া আমাৰ লেডিজ ষ্টাফ ৰুম হয়, লেডিজ টিচাৰসকলৰ। আৰু এয়া আমি টিফিন টাইমৰ সময়ত কোনোবাই টিফিন খোৱা হয়, কোনোবাই চাহ খোৱা হয়, যাৰ যি কাম থাকে, আৰু তেওঁলোকে এইকণ সময়তে আমি ধুনীয়াকৈ সকলোৱে বহি এষাৰ কথা পাতি কৰোঁ। আৰু এয়া শেষত আমাৰ 11:30ত আপোনাৰ এয়া বালবাটিকা 1, 2, 3 ক্লাছ শেষ হয়। তাৰে এটি দৃশ্য এয়া আপোনালোকক দেখুৱালোঁ। তাৰপিছত এয়া চাওকচোন, খেলৰ আমাৰ যিহেতু এখন ফিল্ড আছে খেলিবৰ বাবে, আৰু এয়া জেন্টছ টিচাৰসকলে তেওঁলোকক খেল খেলাই আছে। তেওঁলোকে সুন্দৰকৈ খেলৰ প্ৰদৰ্শন ইয়াত দি আছে। ইয়াৰ পিছত এয়া আমাৰ হৈছে কম্পিউটাৰ ৰুম। আপোনালোকক অলপ অলপকৈ দেখুৱাব পাৰিছোঁ, যিহেতু ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইবাবে। এয়া কম্পিউটাৰ ৰুমত আমাৰ ক্লাছ 4ৰ পৰা কম্পিউটাৰ আৰম্ভ হয়। কম্পিউটাৰ সুন্দৰকৈ তেওঁলোকে এয়া চাওক, কম্পিউটাৰ ক্লাছবিলাক কৰিব পাৰে, থিয়ৰী
উইথ প্ৰেক্টিকেলো হৈ থাকে তেওঁলোকৰ প্ৰত্যেকটো ক্লাছৰে আৰু এনেদৰে প্ৰত্যেকেই এটা কম্পিউটাৰত দুজনকৈ বহাই দিয়া হৈছে আৰু এয়া কম্পিউটাৰৰ আমাৰ টিচাৰ হয় ৰমি সিং ছাৰ তেওঁ সকলোকে ধুনীয়াকৈ কম্পিউটাৰ এয়া শিকাই আছে আৰু এয়া চাওক কেতিয়াবা তেওঁলোকৰ ড্ৰয়িং কৰিবৰ মন গ'লে কম্পিউটাৰত ধুনীয়াকৈ তেওঁলোকে ড্ৰয়িঙো কৰিব পাৰে এয়া ক্লাছ 5ৰ ষ্টুডেণ্ট হয় তেওঁলোকে মনে নিজে ভাবি কিছুমান ধুনীয়া ড্ৰয়িং ইয়াত দেখুৱাই আছে আৰু এয়া আমাৰ প্ৰেয়াৰ টাইম মানে শেষ হৈ গ'ল স্কুল শেষ 2:10 স্কুল ছুটি হয় আমাৰ আৰু এয়া ধুনীয়াকৈ সকলো ল'ৰা ছোৱালীবিলাক কিছুমান গাৰ্জেনে আহি লৈ যায়হি ওচৰৰখিনি আৰু কিছুমান আমাৰ ভেনত যোৱা হয় আৰু ভেনত দাদাসকলে নিজেই ল'ৰা ছোৱালীক ধুনীয়াকৈ উঠাই দিয়ে আৰু আমাৰ ছাৰহঁতেও তেওঁলোকক হেল্প কৰি দিয়ে আৰু অৱশেষত আমাৰ এয়া স্কুল ছুটি হ'ল প্ৰথমখন স্কুলৰ ভেন আমাৰ এয়া যাবলৈ ওলাইছে এইখন ভেন আপোনাৰ ওচৰৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোককতো গাৰ্জেনে লৈ যায় আৰু এইখিনি আমাৰ ওচৰত কিছুমানে খোজকাঢ়িও যায় আৰু এয়া এখন 2 নম্বৰ ভেনখন আমাৰ স্কুলৰ পৰা এয়া ওলাই গৈছে আৰু অৱশেষত আমাৰ আৰু এখন ভেন আছে এইখন ভেনো গ'লগৈ আজি এই ভিডিঅ'টো আপোনালোকৰ ইমান সময়তে মই সামৰি মৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ স্কুলত যিহেতু হোষ্টেলৰ ফেচিলিটি চলি আছে আৰু এয়া হোষ্টেলৰ ফটো আপোনালোকক দিলোঁ আজিলৈ বাই